গাইছ আজি এটা ভাল খবৰ আছে বহুত দুখৰ মাজতো আজি এটা সুখৰ খবৰ দিবলৈ আপোনালোকক ওলাইছোঁ আপোনালোকেও সেইটো ভুল নকৰিব একদম নকৰিব মই মানে বহুত ভয় খাই আছোঁ মোৰ টোপনিও অহা নাই ৰাতি মানে কি হ'ব যদি মই ইমান কষ্ট কৰি যদি মোৰ চেনেলটো মনিটাইজ নহয় মোৰ কি হ'ব মই তেনেকৈ ভাবি আছোঁ মানুহেতো মোক হাঁহিছে ন ভিডিঅ' বনোৱাৰ কাৰণে দুখীয়া বুলি হওক বা যি বুলি নহওক হাঁহিছে বহুতে গাইজ গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে আজি আমাৰ চাৰিখন ভাঙিলে আৰু এইফালে গোটেই অৱস্থা নাই আৰু অৱস্থা পাতি কাহিল হৈছে এইফালে মানে কালি মানে ধুমুহাত মানে বেগ এখন সৰি পৰিলে আৰু বেগ এখন ভাঙি পেলাই মায়ে কি অৱস্থা কৰিলোঁ চাব পাৰে ৰ'ব চিঙি ভৰিয়ে চৰিয়ে মই এনেকুৱা কৰি পেলালোঁ গোটেই আৰু কি হৈছে মানে এইফালে আমাৰ মানে আগতে মানে ইয়াতে জুহাল আছিলে আৰু আমাৰ মানে খোৱা পানীৰ কাৰণে মানে বহুত প্ৰব্লেম হয় এইফালে টিউবৱেলটো মানে গোটেই আইৰণৰ পানী যে চাকচোন এখন কেনেকুৱা মানে বগা এখন মানে কেনেকুৱা কালাৰ হৈছে আৰু এইফালে আমি এনেকৈ ফিল্টাৰ কৰি খাওঁ খোৱা পানীৰ কাৰণে বহুত মানে অসুবিধা হৈছে এইফালে বাহিৰত বহিছোঁ আজি আপোনালোকৰ লগত কেইটামান কথা আলোচনা কৰিবলগীয়া আছে আপোনালোকে গম পাইছে থাম্বনেইল আৰু টাইটেল চাই কিহৰ বিষয়ে আৰু ফাইনেলি আজি মোৰ চেনেলটো মনিটাইজ হৈ গ'ল আৰু তাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে মোক আৰু মানে দুখো লাগিছে মানে সুখো হৈছে মানে ইমান দুখৰ জীৱনটো মাজতো মানে সুখৰ কিবা এটা শুনিবলৈ পালে মানে ইম'চনেল টাইপৰ হৈ যাওঁ মই আৰু মোৰ বহুত বেয়া লাগে মানে সোনকালে কিয় জানো আৰু কালি মানে মোৰ চেনেলটো মনিটাইজ হৈ গ'ল আৰু এই চাইডিনে মানে শুব পৰা নাই আৰু কালিৰ পৰা মনটো ভাল লাগিছে ফাইনেলি মনিটাইজটো হৈ গ'লো আৰু সেইটো কাৰণে আৰু মই যোনখিনি প্ৰব্লেম ফেচ কৰিছোঁ সেইখিনি যাতে আপোনালোকে ফেচ নকৰে সেইটো কাৰণে মই কৈ দিছোঁ আগতীয়াকৈ আপোনালোকে ভিডিঅ'ত কেতিয়াও বেলেগৰ মিউজিক নিদিব চেনেলটো ডাউন হ'ব আৰু মানে কপিৰাইট হ'লে আপোনালোকৰ চেনেলটো মনিটাইজ নহয় যাৰ হোৱা নাই মানে যাৰ হ'লেও তাৰ কোনো প্ৰব্লেম নাই সি গম পায়েই আৰু মই এইখিনি কথা গম পোৱা নাই মানে এতিয়া গম পাইছোঁ আৰু মই এই 4 দিন মানে শুব পৰা নাই মোৰ টোপনি অহা নাই কিয়নো মোৰ চেনেলটো মনিটাইজটো মানে এপ্লাইটো অন হোৱা নাই আৰু মই ভাবিছোঁ মানে এটা কথাই মোক যোনখিনি মানুহে হাঁহিছে মই ভিডিঅ' বনোৱাৰ কাৰণে মই কিবা মোক মানে বহুত হাঁহিছে মোক আৰু মই মোক কান্দি আছোঁ মই ৰাতি ভাত খাবও মন যোৱা নাই মায়ে কৈছে তই খা হ'ব নহয় কিবা এটা মানে হৈ আছে চল্ভ হ'ব নহয় মই তেওঁ যদি নহয় মোৰ কি হ'ব মোকতো চবেই হাঁহিব কাৰণ তাই ভিডিঅ' বনাইছিলে তাই দেখোন মনিটাইজে নাই হোৱা তাই দেখোন একো নাপায়ে কি কাৰণে ভিডিঅ' বনাইছে এনে মানুহক দেখুৱাই কিবা কিবি চবেই হাঁহিব আৰু ক'ব জোকাৰিব সেইটো কাৰণে মই মানে ক'লৈকো একদিন যোৱা নাই ওলাই আৰু ফাইনেলি ভাইটিয়ে কৰিলে আমাৰ মানে ঘৰৰ ওচৰ ভাইটি এটা আৰু তাক বহুত বেছি ধন্যবাদ সিয়ে মোক এইখিনি কামখিনি কৰি দিলে আৰু মানে সেইটো কাৰণে আপোনালোকৰো যাতে চবৰে এটা সপোন থাকে যে চেনেলটো খুলিলে মনিটাইজটো হ'ব লাগে আৰু তাৰপিছতহে বাকীখিনি কৰিব পাৰে যিখিনি কৰিব লাগে আৰু কামুৰি আছে ভৰিত আৰু বাহিৰত মানে কি হৈছে বাহিৰত অকণমান পোহৰটো হৈ আছে ভিতৰত মানে পূৰা আন্ধাৰ ভিডিঅ' বনাব নোৱাৰে আৰু আপোনালোককতো কথাখিনি ক'বই লাগিব আপোনালোকক নকয় মই কাক ক'ম সেইটো কাৰণে আপোনালোক ফাৰ্ষ্ট তাৰপিছত বাকীবোৰ হয় নে নহয় আৰু সেইটো কাৰণে আপোনালোকক ক'লোঁ আৰু মইহে ক'ম যি ক'ম সেইটো মোৰ প্ৰব্লেম মোৰ আৰু মোৰ কেমেৰা কোৱালিটিটো খুব বেয়া সেইটো কাৰণে ভিতৰত মানে কেনেকৈ কৰিবতো নোৱাৰে সেইটো কাৰণে বাহিৰতে বহিলোঁ আৰু এতিয়া কৰিছোঁ ভিডিঅ'টো আৰু আপোনালোকক কথাখিনি ক'লোঁ আপোনালোকে বুজি পাব আৰু মই যোনখিনি প্ৰব্লেম মানে পাই আছোঁ মই যোনখিনি অন্তৰত দুখ পাইছোঁ মই মানে বহুত কান্দিলোঁ মই মনিটাইজ নহ'ব বুলি কিন্তু আপোনালোককো ক'ব পৰা নাই কথাটো আৰু ফাইনেলি ভাইটিয়ে কৰিলে বাৰু তাকো খুব বেছি ধন্যবাদ আৰু সি যে মোৰ কাৰণে ইমানখিনি কৰিলে আৰু ইমানখিনিয়ে মাটিটো খেদি দিয়া আকৌ এইফালে আমাৰ ছাগলী চৰাই মায়ে ছাগলী লৈ আহিলে আৰু এতিয়া আকৌ পাত খাইছে তহঁতে আৰু এইফালে এজনী কান্দি আছিলে হাঁহি দে এইফালে হাঁহি দিয়া এইজনী মোৰ মৰমৰ ছাগলীজনী আমাৰ এইফালে ছাগলীয়ে পাত খাই আছে আৰু মই ৰৈ আছোঁ ছাগলীৰ ওচৰতে আৰু এইফালে আমাৰ টিকলিজনী হাই কৈ দিয়ক পোৱালিটো নিব লাগিব আৰু মায়ে ছাগলী চৰাই পালেহি আৰু এতিয়া এইখিনি বান্ধিমগৈ গৈ পেলাই আজি মনটো খুব ভাল লাগি আছে আপোনালোকে মৰম দি থাকিব দেই এনেকৈ মলম নহয় মৰম দিব উঠিবনে নিজে তখন দিলা নে উঠিব এতিয়া যা উঠি যা চাংঘৰলৈ উঠি যা আকৌ জাপ মাৰি দিলে কি দুখ পাব যা
আকৌ কি হ'ল আকৌ বৰ ছাৰ যা